হাই বন্ধুসকল, কি খবৰ আপোনালোকৰ? সকলো ঠিক আছে? মই এইকেইদিন ভিডিঅ' দিব পৰা নাই, একচুৱেলি গাটো বেয়া হৈ আছিলে। আৰু আপোনালোকে দেখিছে চাগে মই ট্ৰেভেল কাৰ ব্লগিং ট্ৰেভেল তেনেকৈ বনাই পেলাই আপোনালোকক দিছিলোঁ। ভাবিব পাৰে যে এইটো চেনেলত অকল ট্ৰেভেলৰ কথাটো নাছিলে, বেলেগ আছিলে। নহয়, মোৰ এটাই চেনেল। সেইটোতে মই আপোনালোকক মই শিকা মটিভেশ্যন দিব পৰা মটিভেশ্যনেল আপোনালোকক যিখিনি ক'ব পাৰোঁ সেইখিনি মই কৈছোঁ, আৰু ইন ফিউচাৰো তেনেকুৱা কথা কৈ থাকিম। কিন্তু এইটো চেনেলতে মই মোৰ ওলাই গ'লে ট্ৰেভেল ব্লগিং দেখুৱাব পৰা বস্তুবিলাক আপোনালোকক দেখুৱাম। বেয়া নাপাব, এইকেইদিনমান আপোনালোকক মই ভিডিঅ' দিব পৰা নাই। ইয়াতে গা চা বেয়া হৈ আছিলে, অকণ জ্বৰ হৈ আছিলে। বেছি অৱস্থাটো কি হৈ আছে, চুলি কটোৱা নাই, একদম দীঘল হৈ আছে। আৰু এইটো ৰুমতে মই একচুৱেলি ভিডিঅ' বনাই থাকোঁ, একো কৰা হোৱা নাই। মানে কেইদিনমান ওলাইও যোৱা নাই, চকু একদম অৱস্থা নাই। আৰু এই আপোনালোকৰ কথাখিনি ক'ব লাগে কাৰণে মই ভিডিঅ'টো বনাই পেলাই দিছোঁ। দুদিনমানৰ পিছত আকৌ ভাল ভিডিঅ' আহিব। যোনসকল মোৰ অলৰেডি ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকক মই ভিডিঅ' দিব পৰা নাই কাৰণে বেয়া নাপাব। আৰু যোনজন নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, নতুন ভিডিঅ' আহি থাকিব। আৰু কি ক'ম, মানে এইকেইদিন ওলাই গৈছোঁ, ওলাই গৈ ভিডিঅ' বনাইছোঁ। এতিয়া মোকো মাইণ্ডটো ফ্ৰেছনেছ এটা লাগে ন, যেতিয়া ওলাই গৈ পেলাই মনটো বিৰাট ভাল লাগে। ৰ'ব অলপ চাগে শব্দ হৈ আছে ওপৰত। একচুৱেলি কি হৈছে এইটো চাওক, ফেন চলি আছে, এইখন ফেন এখন চলি আছে পূৰা ফমফমকৈ। শব্দ নকওঁ, এক ছেকেণ্ড এইটো ধৰি মানে মই থৈ লোৱা নাই, মানে এনেকেই লৈ লৈছোঁ হাততে। মানে কিবা এলাহ লাগি আছে, জ্বৰ হৈ থাকিলে মানে এলাহ লাগি থাকে ন, তেনেকুৱা লাগি আছে। সেইকাৰণে মই আপোনালোকক কৈছোঁ। একচুৱেলি তথাপি মই এইকেইটা এটা কথা কৈ লওঁ, ওলাই গৈ আমাৰ অসমতো ইমান ভাল জেগা আছে, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ, ব্ৰহ্মপুত্ৰৰ কাণে তো ওলাই গ'লে মনটো ফ্ৰেছ হয়। কেতিয়াবা দুই এজন ভাল বন্ধুৰ লগত বা অকলশৰে পাৰিলে অকলশৰে যাওক, প্ৰাকৃতিক সৌন্দৰ্যবোৰ উপভোগ কৰিব শিকক। খোলা আকাশলৈ চাওক, সন্ধিয়া আকাশলৈ চাওক, বিৰাট ভাল লাগে মনটো। মানে তো আপোনালোকৰ কি হয় নাজানো, মোৰ বিৰাট ভাল লাগে। চৰাই চিৰিকটিৰ মাত শুনিলে, জীৱ জন্তুৰ মাত শুনিলে, তেনেকুৱা নিজান জেগা দি যদি যাব পৰা ৰাস্তা হয়, গৈ মানে বিৰাট ভাল লাগে। মনটো মানে শান্তি কিবা এটা লাগি যায় মানে। তো অন্য কথা মনলৈ নাহে, অলপ সময় ৰৈ মানে প্ৰাকৃতিক সৌন্দৰ্যটো উপভোগ কৰিব পাৰিলে বিৰাট ভাল লাগে। তো মই এইকেইদিন ওলাই যাওঁতে তেনেকৈ ব্ৰহ্মপুত্ৰৰ কাণত গাড়ীখন ৰখাই পেলাই মই তেনেকুৱা সৌন্দৰ্যবিলাক উপভোগ কৰিবলৈ বিচাৰোঁ, য'তে পাওঁ, যেনেকেই নহওক। কেতিয়াবা কাজিৰঙাৰ পিনে ওলাই গ'লে এই বুঢ়া পাহাৰ আছে, তাৰপৰা ভিউ পইণ্ট আছে, তেনেকুৱাবিলাক মানে চাই বিৰাট ভাল লাগে। তো এইটোৱে ক'ম, কেতিয়াবা মন চন বেয়া লাগিলে প্ৰকৃতিৰ লগত আপুনি মিলিবলৈ চাওক, প্ৰাকৃতিক সৌন্দৰ্যবিলাক উপভোগ কৰিবলৈ চাওক, বিৰাটেই ভাল লাগিব আৰু মনটো ভাল লাগিব। তো আহি আছে নতুন ভিডিঅ' দি থাকিম, বেয়া নাপাব। এইকেইদিন দিব পৰা নাই, কৈছোঁৱে মোৰ গাটো বেয়া লাগি আছিলে, বেয়া হৈ আছিলে। এতিয়াও অকণ লাগি আছে, তথাপিও আপোনালোকক মই এইখিনি কথা কৈ দিছোঁ। থেংক ইউ ইমানখিনি চোৱাৰ কাৰণে, এতিয়ালৈকে চোৱাৰ কাৰণে থেংক ইউ। আৰু মোৰ 1K ছাবস্ক্ৰাইব হৈ গ'ল অলৰেডি। তো ইমানখিনি ছাপোৰ্ট দিয়াৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ। যোনসকল ছাবস্ক্ৰাইবাৰ মোৰ লগত প্ৰথমৰ পৰা জড়িত হৈছে তেওঁলোকক বহুত ধন্যবাদ। আৰু কোনোবা যদি নতুনকৈ আহিছা প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা, প্লিজ ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ। চব ভালে থাকা, চব সকলোৱে থাকা। বাই বাই।